মোক ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্টত লিখিবচোন কেনেকুৱা লাগিছে দেই। ফিলিংস ভয় লাগি আছে, দুখ লাগি আছে, কি হৈছে? সব লাগি আছে, ভয়ও লাগছে, দুখও লাগছে। আশীৰ্বাদ দিব দুইটাকে। থেংক ইউ। বস্তু এটা দেখিছোঁ আপোনালোকক দেখাওঁ চাগে, এইটো ৰেডিঅ'। এইটো আমাৰ, এইটো কিন্তু আমাৰো আছিলে। আমাৰ ককা যেতিয়া আছিলে তেতিয়া কিন্তু আমাৰ ঘৰতো আছিলে, কিন্তু মই ভাঙি পেলালোঁ। আমাৰতো এতিয়া বেটাৰী চিষ্টেম না, আবার ইলেক্ট্ৰিক কৰি ল'লে। নমস্কাৰ আপোনালোক সকলোলৈকে, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আমাৰ চেনেলত নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি ৰাতিপুৱা উঠি মেলি এফালে ছোৱালী ব্যস্ত পুৰা মেকআপত। ইমান ৰাতিপুৱা মেকআপ যে কিহৰ? বিয়া খাবলৈ যাম। ক'ত যাবা বিয়া খাবলৈ? আৰু এইফালে মানালী আহিছে, এইফালে তাইক মেকআপ কৰি দি আছে। আৰু তাইৰ লগৰ ছোৱালী এজনী বিয়া, পিংকিৰ বিয়া মানে আজি তাইৰ লগৰ ছোৱালী। আৰু দেখামগৈ গৈ পিনি বিয়া ঘৰত গৈ পিনি দেখামগৈ আজি ধামাকা হ'ব আৰু ব্লগটো। কি শুনিছে এইবিলাক? সিমেন্ট প্ৰাইমাৰ সানিছো। প্ৰাইমাৰ আমি আকৌ এইবিলাকহে জানো, আকৌ প্ৰাইমাৰ এই কাঠত যে মাৰে যে প্ৰাইমাৰ। আৰু এইবিলাক কি সানি আছা? এইবোৰ সানিছো কালাৰ, দৰ্জাখিৰিকী যেনেকৈ আমি কালাৰ কৰোঁ। এইখন কিন্তু এই সৰু ল'ৰা ছোৱালীয়ে পালে কিন্তু এখন বৰবাদ কৰি পেলাব। তেহেঁতি পুৰা পেপাৰ উলিয়াই পিনি পুৰা ধুনীয়াকৈ ড্ৰয়িং কৰিব লাগি যাব। কিন্তু এইখন দেখিলে মোৰে লাগিছে যে ড্ৰয়িং এখন বনাই দিওঁ নেকি এইখন লৈ পিনি। আৰু এইফালে হৈ গ'ল আৰু ৰেডি। এইযোৰ কাপোৰ কিন্তু চইচ মই কৰি দিয়া, আপোনালোকে জনাব মই চইচ কৰি দিয়া হয়নে নকোৱা? অঁ হয়, মানে এইযোৰ কিবা এটা ইউনিক আছে। চাওক না কাপোৰযোৰত মানে এই বস্তুটো কিবা এটা ইউনিক, মানে এইটো মানে কিবা এটা মানে এনেকৈ ওলমি আছে আৰু এইবিলাক ৰছী নিচিনা এইবিলাক নাজানো। অঁ তাই চুলি নাই কাৰণে ইয়াত এইটো কাৰণে কিবা ইউনিক লাগিলে কিবা কাপোৰটো কেনেকুৱা লাগিলে ক'ব। কাপোৰটো মই চইচ কৰি দিয়া, কিন্তু তাই প্ৰায়খিনি কাপোৰ ময়ে চইচ কৰি দিয়া বাৰু। তাইৰ লুকছটো কেনেকুৱা লাগিছে, তোমাৰ কেনেকুৱা লাগিছে কাপোৰযোৰ? অঁ বাক কেনেকুৱা লাগিছে? বাক ভাল লাগিছে? ভাল লাগিছে? লাগিছে? অঁ লাগিছে। কি কৰিছোঁ মই? মেকআপ কৰি আছিলোঁ। এইটো পগলা, ইয়াকো কৰি দিয়া হয় মানালী, ইয়াকো কৰি দিয়া মেকআপ। ৰ'বা মই মেকআপৰ ডিষ্টাৰ্ব নিদিবা আকৌ, মই কৰি আছোঁ নহয়। হয় মই বিয়া পাতিছোঁ, মই এতিয়া সময় মোক ভাল চা লাগিছে। এখন কি কৰিছ তই? এইটো পগলা হৈছে। এইটো লোকেল মেকআপ নে কি মানালী? এইটো লোকেল মেকআপ নে? মোক ভাল লাগিলে আপোনালোকে লাইক এটা কৰিব আৰু কমেণ্টত লিখিবচোন কেনেকুৱা লাগিছে দেই। বৰবাদ হৈ যাব, এইটো ৰিজাল্ট গুচি গ'ল। মই মুখটো ধুই আহোঁ। ছোৱালী ভাল লাগিছে? ভাল লাগিছে। কাপোৰযোৰ মোৰ বহুত পচন্দ লাগিছে। আৰু অলপমান আৰু হৈ গৈছে ন মানালী কমপ্লিট। আৰু ওলাই মেলি ৰেডি, এফালে ছোৱালীও ৰেডি। কাপোৰটো কেনেকুৱা লাগিছে আপোনালোকক জনাব। আৰু মেকআপটো কেনেকুৱা লাগিছে? মানালী এনেও ধুনীয়া মেকআপ কৰে, আৰু সেইটো কাৰণে তাই বেছি মাতিছে ন মানালী। আৰু আপোনালোকৰ মানালীৰ নাম্বাৰটো মই আপোনালোকৰ ডেছক্ৰিপশ্যনত দি দিম। আপোনালোকে কণ্টেক্ট কৰিব পাৰে মানালীক, যদি আপোনালোকে মেকআপৰ কাৰণে মাতিব পাৰে আৰু এতিয়া গাড়ীত উঠি ল'লোঁ, এতিয়া গৈ আছোঁ পুৰা চিধা বিয়া ঘৰলৈ। বিয়া ঘৰ মানে আমাৰ ঘৰলৈ, আৰু আমাৰ ঘৰৰ ওচৰতে, যিহেতু নৰ্থ গুৱাহাটীত বিয়া। মোৰ লগৰ ছোৱালী আমাৰ ঘৰৰ ওচৰতে বিয়া, তো ঘৰলৈও গৈ আছোঁ, বিয়ালৈও গৈ আছোঁ না। ইমান জামৰ মাজে গৈ আছোঁ, কেতিয়া গৈ পাম নাজানো। আৰু গালি শুনি আছোঁ, ফোন কৰি আছে, গালি দি আছে। এতিয়ালৈকে 3টামান বাজিলে, এতিয়াও বিয়া ঘৰত যাই পোৱা নাই। লগৰ ছোৱালীৰ বিয়া, এতিয়াও বিয়া পোৱা নাই। গৈ মেকআপত অকণমান টাইমটো বেছি লাগিব। সেইটো এনেও অলপমান আজি মানে টাইমটো জল্দি যোৱাৰ নিচিনাই ফিল হৈ আছে। পটককৈ গৈছে টাইমটো কিবা। 3টা বাজি গ'ল, ফিলেই নাই হোৱা। এতিয়া 3টাই বাজি গৈছে। গালিয়ে শুনিম যায় মানে। জল্দি গৈ লওঁ তাত, গৈ লৈ মানে তাত দেখিব আৰু কাৰ বিয়া, কেনেকুৱা বিয়া, চব দেখুৱায়। আৰু আমি আহি পাই গ'লোঁ, মানে আহি পালোঁ, জালুকবাৰী পালোঁ। ঘৰলৈ যাম যিহেতু, ঘৰলৈতো বস্তু নিব লাগিব ন। ফল মূল লৈ আছে, এইফালে মান আছে। কমলা বেয়া টেষ্টি পুৰা একদম। এটা খাই চাইছোঁ, বঢ়িয়া। মিঠা আছে। বেয়া আছিলে, কিন্তু এইখিনি বহুত ধুনীয়া পুৰা। লৈ লৈছোঁ, আৰু ঘৰলৈ যাম যিহেতু অলপমান বস্তু লৈ লৈছোঁ। লৈ মানে বেছি টাইম নাই, আৰু জালুকবাৰীৰ পৰা আমাৰ ঘৰ বেছি দূৰ নহয়, পায়ে যাম আৰু। এইখন ব্ৰিজ হৈ গ'লে আমাৰ বেছি টাইম নালাগে আৰু ন পালি। এইখন হৈ গ'লে মানে গুৱাহাটীৰ পৰা মাহঁতৰ ঘৰলৈ আহিব পাৰিম ন। মানে কি চবৰে কাৰণে সুবিধা হ'ব, অকল আমাৰ কাৰণে বুলি নহয়। কাৰণ
এইখন ব্ৰিজে মানে বহুত হেল্প কৰি দিব মানে ইমান দূৰ ঘূৰি আহিব লাগে শৰাইঘাট হৈ মানে এইফালে বহুত ওচৰ হৈ যাব বহুত বেছি হেল্প হৈ যাব আমাৰ কাৰণে পটককৈ আহিব পাৰিম ক'ব গ'লে গুৱাহাটীখন এইখন নহয় জানো পালি ন এবাৰ ইমান ওচৰ যেন লাগে ন ওচৰতে কিন্তু ঘূৰি যাওঁতেহে গম পোৱা যায় ওচৰ নে টান দূৰ এতিয়া ঘূৰি আহোঁতে আমাৰ কিমান টাইম লাগিলে কিন্তু ইয়াৰ পৰা চালে যে সেইখন গুৱাহাটী মানে সাঁতুৰি গ'লেতো চেচ সাঁতুৰি যাব লাগিলে চেচ আৰু আমি আহি ঘৰ পামেই আৰু এতিয়া ঘৰ পোৱাৰ আগতে ইয়াতে মন্দিৰ পাই গ'লোঁ এইটো দৌলগোবিন্দ মন্দিৰ হয় মানে ইয়াত কৃষ্ণ মন্দিৰ হয় এইটো হোলীত বহুত ডাঙৰকৈ পতা হয় কেতিয়াবা আহিম এতিয়া নোসোমাব বাৰু আমাৰ দেৰি হৈ আছে কাৰণে কৃষ্ণ ইয়াৰ পৰাই আৰু সেৱা কৰিছোঁ কেতিয়াবা আহি মেলি আপোনালোকক দেখুৱাম ভিতৰত কি কেনেকুৱা ধৰণৰ আছে আৰু বিয়া ঘৰ আহি পাই গ'লোঁ আমি ঘৰ নহয় বাৰু ভৱন হয় মানে ঘৰৰ ওচৰতে ভৱন আছিলে ভৱনত পাতিছে বিয়াখন গিফ্ট চিফ্ট লৈ আহিছোঁ বঢ়িয়াকৈ গিফ্টটো কি আছে নকওঁ বাৰু ভিতৰত বহুত স্পেচিয়েল বস্তু এটা লৈ আহিছোঁ তাইৰ কাৰণে বিয়া খাব আহিলে জিয়া কি খবৰ কাপোৰযোৰ ভাল লাগিছে দেই তোমাৰ মোক কাপোৰযোৰ দিবা নেকি কাপোৰযোৰ ধুনু লাগিছে তোমাৰ খোৱা বোৱা কৰি লওঁ নেকি ভোক লাগি আছে একো খাই অহা নাই মেলি আৰু বঢ়িয়াকৈ খাই মেলি লওঁ আৰু নেকি খাই লওঁ আশীৰ্বাদ দিব দুইটাকে থেংক ইউ কিন্তু তামাম লাগিছে ন ছোৱালী তামাম মানে যিহেতু বিয়াত আহিছোঁ ৰখিবতো লাগিবই মতালৈকে ডাইৰেক্টটো সোমাই আহিব নোৱাৰি হয় নাই কিন্তু এটা বস্তু চাওক মানে আমি যিডোখৰত বহিছোঁ বিয়াৰ মানে হলটোত মানে একদম আল্টিমেট পুৰা চাওক একদম পুৰা মানে এইফালে বৰষুণ দি আছে আৰু বতৰটো চাওক মানে একদম নাজাৰাটো চাওক না মানে এইটো ফিলটো মানে বেয়া মজা লাগিছে ন ছোৱালী একদম মানে আল্টিমেট পুৰা বৰষুণো পৰি আছে চাওক আপোনাৰ বৰষুণো এটোপালকৈ পৰি আছে আৰু এইফালে একদম বঢ়িয়া মানে জেগাটো এতিয়া খোৱাহে কথা নে কি খাব আৰু বঢ়িয়াকৈ আৰু এইফালে পাত চাত দিছে বঢ়িয়াকৈ দি আছে দাদাহঁতে বঢ়িয়াকৈ দি আছে আৰু ভাল লাগিছে ডাইনিং হলটো একদম ডাঙৰ মানে একদম বঢ়িয়া একদম খোৱা নে কি খাই দিওঁ আৰু এইফালে দালি ভাজি বঢ়িয়া একদম দিছে মাছ ন মাছে বঢ়িয়া মাংস খাই আমনি লাগিছে আৰু বঢ়িয়াকৈ খাওঁ আৰু আহি আছে আৰু বস্তু আইটেম নেকি খাই দিলা মোক এৰি খাই দিলা পিংকি বিয়া হৈ কেনেকুৱা লাগিছে অনুভৱ আৰু এতিয়া আমি ওলাই আহিলোঁ একদম ঘৰলৈকে যাওঁ ঘৰত গৈ মাহঁতক লৈ আহোঁ মাহঁতক লৈ আহি মেলি আকৌ আহিম আৰু ইয়ালৈ মানে ভাত চাত খালোঁৱে আমি খাই মেলি মাহঁত ৰখি আছে যিহেতু মাহঁতক ৰখি থাকিব কৈছিলোঁ মানে ওলাই ৰখি থাকিব কৈছিলোঁ তো ওলাই আছে মাহঁতক গৈ লৈ আহোঁগৈ আৰু আহিলোঁ ঘৰত আহি মেলি মাক লগ ধৰিলোঁ মাক নিবলৈ আহিছিলোঁ এতিয়া মায়ে নাযায় বোলে বিয়াত তো ইয়াতে আমি বহিলোঁ অকণ বহি চাহ তাহ খালোঁ আৰু ভাত যিহেতু তাত খাই আহিছিলোঁ তো ইয়াত চাহ তাহ খাই মেলি এতিয়া ওলামগৈ আৰু ওলাই মেলি যাওঁ আকৌ বিয়াত সোমাব আছে তাইৰ লগৰজনী ফোন কৰি আছে বাৰে বাৰে তালৈকে যাওঁতে আৰু মনীষাহঁতৰ ঘৰলৈ আহি পালোহি আৰু আহি পাই মেলি এইফালে বস্তু এটা দেখিছোঁ আপোনালোকক দেখাওঁ চাওক এইটো ৰেডিঅ' এইটো আমাৰ এইটো কিন্তু আমাৰো আছিলে আমাৰ ককা যেতিয়া আছিলে তেতিয়া কিন্তু আমাৰ ঘৰতো আছিলে কিন্তু মই ভাঙি পেলালোঁ আমাৰতো এতিয়া বেটেৰী চিষ্টেম নহয় আমাৰ ইলেক্ট্ৰিক কৰি ল'লে বাহ বঢ়িয়া চিষ্টেম এইটো আপোনালোকৰ ঘৰত চাগে মানে বহুতৰে ঘৰতে থাকে আৰু এইফালে মনীষাহঁতৰ ঘৰৰ পৰা এয়া পাৰ পোৱালি হাল আৰু এইফালে মুৰ্গী ক'ত ধৰিব লাগিব পাৰ মুৰ্গী চব লৈ যাম মুৰ্গী মানে ভৰাই দি দিলে আমাৰ মুৰ্গী পাপাই ভৰাই আছে গাড়ীত লৈ যাম মুৰ্গীয়ে পাৰই পেকিং হৈ গৈছে গোটেই মানে মনীষাহঁতৰ ঘৰৰ পৰা আহিলোঁ আৰু আহি মেলি এইফালে গাড়ী চাড়ী থ'লোঁ পৰিৱেশটো কিন্তু বিৰাট ধুনীয়া ন ছোৱালী একদম ইমান ধুনীয়া পৰিৱেশ চাওক না আৰু এইফালে ভৱনটো আছে আৰু ইয়ালৈকে যাওঁ আৰু এতিয়া পিংকিয়ে ফোন কৰি খাই মাৰিছে বঢ়িয়াকৈ যাওঁ আৰু বঢ়িয়াকৈ আৰু প্লেচটো বিৰাট ধুনীয়া সঁচাকৈ মানে একদম বঢ়িয়া কেনেকুৱা ফিলিংছ ভয় লাগি আছে দুখ লাগি আছে কি হৈছে
মানে কি সঁচাকৈ দেই এইটো ফিলটো বহুত বেলেগ বহুত বেছি বেলেগ মানে মানে এইখিনি সময়ত মানে এনেকুৱা হৈছে নে ভয়ো লাগিছে মাজে মাজে বেয়াও লাগিছে মাজে মাজে টেনশ্যনো হৈছে চব ঠিকছে হৈছে নাই বুলি ন দৰা কেইটাত আহিব আহিব 10টা 11টা মানত ঘোঁৰা চোৰা লৈ আহিবনে ঘোঁৰাত উঠি আহিব দৰে লাগে দুলে ৰাজা মানে মানে মই সঁচাকৈ বুজি পাইছোঁ দেই ইয়াৰে ফিলটো বহুত বেলেগ মন্দিৰৰ ভিতৰত ঘৰৰ ফিলটো বেলেগ বহুত বেলেগ চব মানুহ ইয়াত বহি আছে মানে চবে কইনালে চাই আছে কইনা আমি যাওঁ বাই 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 আকৌ আহিম মোৰ সৰুৰে লগ মানে আৰু ইমান কষ্ট কৰি গৈ আছা আগুৱাই যা ভালকৈ থাক আৰু বিয়াৰ পৰা ওলাই মেলি বৰমাহঁতৰ ঘৰত আহিলোঁ বৰমা মানে আমাৰ নিজৰ বৰমাহঁতৰ ঘৰ যিহেতু ওচৰতে তো বৰমা এবাৰ মাতি থৈ গৈছিলে তো বিয়াত লগ পাই মাতিছিলে তো আহি গ'লোঁ এবাৰ ইয়াত চাহ তাহ তাত ভাত খাই আহিছোঁ তো ইয়াত আকৌ চাহ খাইছোঁ আৰু আমি বৰমাহঁতৰ ঘৰৰ পৰা ওলাই মেলি আহিলোঁ আহি মেলি আহিয়ে আছোঁ আৰু মানে শৰাইঘাট ব্ৰিজ পায়ে গ'লোঁ আহিয়ে গ'লোঁ আধা এতিয়া ৰুমে পাই যাম আৰু অলপমান ন পোৱালি ভাল লাগিল নাই চচুৰবাৰী গৈ আজি কিন্তু আমি বহুত ঘূৰাৰ নিচিনা হ'ল কাৰণ আমাৰ ঘৰলৈ গ'লোঁ বৰমাহঁতৰ ঘৰলৈ গ'লোঁ বিয়ালৈ গ'লোঁ আমাৰ মুৰ্গীটো আছে ডিগিত মুৰ্গী আৰু পাৰ ডিগিতে আছে সিহঁতেও ভাবি আছে কিজানি ক'ত লৈ গৈ আছে মানে সিহঁতৰ কাৰণে জাৰ্ণি হৈ গৈছে ন এইটো আৰু আহি মেলি আমি ৰুম পাই গ'লোঁ দেৰি হৈ গ'ল বাৰু আহোঁতে এতিয়া ভাত চাত বনাওঁ আৰু কিবা এটা খাই লওঁ খাই বৈ মেলি হৈ যাওঁ আৰু কালি যিহেতু দোকান আছে জল্দি উঠিব লাগিব আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম টাটা বাই বাই গুড নাইট আপোনালোক ভালে থাকক